हेलो गाइस আপোনালোকে পূজা চালেনে মই চালো বাৰু কৰবাত আজি দশমী এতিয়া যাম আমি লাঞ্চ কৰিব আপোনালোককো দেখুৱাই থাকিম বাৰু আহকচোন ভিডিঅ'টি আৰম্ভ কৰো আমি গৈ আছো এতিয়া আমিনগাঁৱৰ এখন সম্পূৰ্ণ অসমীয়া ৰেষ্টুৰেণ্টলৈ আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম ভিডিঅ'টি শেষলৈকে চাই থাকিব আমি আহি পালো আমিনগাঁৱৰ বৰলুইত ৰেষ্টুৰেণ্টলৈ বাহিৰৰ পৰা ইমান ধুনীয়া লাগিছে ভাবকচোন ভিতৰখন আৰু কিমান ধুনীয়া হ'ব আহকচোন ভিতৰলৈ সোমাই যাওঁ সম্পূৰ্ণ এখন অসমীয়া ৰেষ্টুৰেণ্ট চকীবিলাক চাওক বাঁহ বেতেৰে বনোৱা চকী একচুৱেলি আমি ইয়াতে আজি ভাত খাম বুলি আহিছিলোঁ কিন্তু আমাৰ আহি পোৱা দেৰি হ'ল 4:30 বাজিলে আৰু সেয়ে আমি ভাত এতিয়া নাখাওঁ আৰু লাইট কিবা এটাকে অৰ্ডাৰ কৰিলোঁ আৰু যদি আপোনালোকে ইয়াতে ভাত খায় আপোনালোকক কাঁহৰ কাঁহী বাটিত ভাত দিব একদম অসমীয়া ফিলিংছ এটা আহিব এয়া চাওক কাঁহৰ গিলাচত পানী দিছে আৰু ইয়াৰ সকলোবোৰ কৰ্মচাৰীৰে সাজপাৰ অসমীয়া আৰু ল'ৰাবিলাকে হয়তো চাওক এইটো ড্ৰেছ পিন্ধে কঁকালত টঙালি আৰু ছোৱালীখিনিয়ে মেখেলা চাদৰ পিন্ধে বহুতেই বেছি ভাল লাগিছে ইয়াত আহি আপোনালোকেও সময় পালে আহিব ইয়াতে কেতিয়াবা এয়া চাওক বতাত থৈছে চব সম্পূৰ্ণ এটা অসমীয়া পৰিৱেশ আৰু চাইডতে এয়া চাকি জ্বলাই থৈছে আমাৰ এতিয়া হ'ল খোৱা লোৱা যাওক এতিয়া বাই বাই